তেওঁ কৈছে ৰ'বলৈ সময় নাই, ফল ইতিমধ্যে শেষ হৈছে, আপুনি কাইলৈ আহিব। বোলে নহয়, দিনতে ফল কিনি নিব, মই মাত্ৰ চাবলৈহে ইয়াত ৰৈ আছিলোঁ এই ঠেলাখন কাৰ হয়। আপুনি ইয়াত কেনেকৈ এই ব্যৱসায়টো এনেকৈ আৰম্ভ কৰাৰ কথা চিন্তা কৰে? কিয় ইমান বিশ্বাস নে আপোনাৰ? বোলে আহক আপুনি ঘৰলৈ গ'ল। যেতিয়া দেখিছে ঘৰত অসুখীয়া মাতৃ এফালে পৰি আছে, তাৰ পাছত সেই ব্যক্তিগৰাকীয়ে তেতিয়া তেখেতক কৈছে, এই যে মই বাক্য এটা লিখি দিছোঁ তাত যে মই মাজে মাজে আহি থাকোঁ দোকানখনৰ পৰা, মাজে মাজে মই ঘৰলৈ যাবলগীয়া হয়, মই এনেকৈ এইখিনি কাম কৰি আছোঁ মাক চোৱা চিতা কৰিবলৈ। আচলতে তেওঁ মাজে মাজে নাযায়, সেইখন এনেইহে তাত আনি থৈছে। তেওঁ ৰাতিপুৱাই গৈ ঠেলাখন তাত থৈ আহে, তেওঁ মাজে মাজে তালৈ নাযায়, তেওঁ চোৱাৰো প্ৰয়োজন বোধ নকৰে, তেওঁ মাকৰ শুশ্ৰূষাই কৰি থাকে। তেওঁ বিপাঙত পৰি সেই দোকানখন তেনেকৈ দিছিল আৰু এটা ভৰসা কৰিছিল ঈশ্বৰৰ ওপৰত। মাকে যেনেকৈ শিকাই দিছিল যে ঈশ্বৰে অন্ততঃ তুমি যদি সৎ মনেৰে ঈশ্বৰ কামনা কৰিছা তেন্তে প্ৰভুৱে তোমাক কেতিয়াও নিৰাশ নকৰে আৰু ভাল মানুহৰ সৈতে তোমাৰ সম্পৰ্ক হ'ব। সেইবাবে বহু লোক তাত আহি কেতিয়াবা ফল কিনে, কোনোবাই 2 টকা বেছিকৈ দি থৈ যায়, কোনোবাই কিন্তু কমকৈ দি থৈ নাযায়। তাত এগৰাকী চিকিৎসকে আহিও তাত তলত নম্বৰটো লিখি থৈ গৈছে যে মই এগৰাকী চিকিৎসক, যদি মাৰ কেতিয়াবা বেছিকৈ অসুখ হয় এই নম্বৰটোত যোগাযোগ কৰিব। এনেকৈ সেই কাগজৰ টুকুৰাটো তাত দি থৈ গৈছে। আজিৰ সময়ত সেয়া মানুহ, এই যে কথাবোৰ আপুনি মই ঈশ্বৰৰ ওপৰত ইমান বিশ্বাস, মানুহৰ ওপৰত ইমান বিশ্বাস, সেই বিশ্বাসটো আপোনাৰ মনত থনুকা হৈছে। এতিয়া আমাৰ থনুকা হৈছে এইবাবে কাৰণ বহু সময়ত আমাৰ বিশ্বাস ভাঙিছে। সেইবাবে আমি এই বিষয়টো একেবাৰে আওকাণ কৰি, আমি ধৰ্মৰ গোটেই বিষয়বস্তু আমি আওকাণ কৰি আধ্যাত্মিকতাৰ বিষয়বস্তুৰ পৰা আমি আঁতৰিবলৈ আৰম্ভ কৰিছোঁ, কাৰণ আমাৰ বিশ্বাস ভাঙিছে। কাৰণ পূৰ্বতে সমাজখনৰ পৰা আমি যিটো আশা কৰিছিলোঁ সেইধৰণে পাইছিলোঁ, কিন্তু আজিৰ সমাজখনৰ পৰা আমি সেইখিনি নাপাওঁ বাবে ক'ৰবাত আপোনাৰ মোৰ সেই বিশ্বাসটো আমাৰ ভাঙিছে। সেইবাবে হয়তো আমি এইখিনি কাম কৰিছোঁ। সেই বিশ্বাসটোক জয় কৰিবৰ বাবে আমাক আধ্যাত্মিকতাৰ প্ৰয়োজন। মই হয়তো আকৌ এবাৰ কোৱাৰ প্ৰয়োজন নাই, ইমানকেইটা দিশ কোৱাৰ পাছত হয়তো আপোনালোকে উপলব্ধি কৰিব পাৰিছে যে খোজে প্ৰতি মৰণে মৰণে প্ৰতিটো মুহূৰ্তত আপোনাৰ হৃদয়খনক চিনিবৰ বাবে, অন্তৰাত্মাক চিনিবৰ বাবে আপোনাক আধ্যাত্মিকতাৰ কিমান প্ৰয়োজন। আমাৰ সমাজখন ৰুগীয়া হৈছে, আমাৰ আসক্তি বৃদ্ধি পাইছে। নতুন প্ৰজন্মৰ মাজত আধ্যাত্মিকতাৰ নোহোৱা হোৱাৰ বা আধ্যাত্মিকতাৰ প্ৰভাৱ নপৰাৰ বহু কাৰণ আছে। আধ্যাত্মিকতাৰ প্ৰভাৱ পৰিলেহে আমাৰ বহু ৰোগ নিৰাময় হ'ব। সেই ৰোগবোৰ কেনেধৰণৰ? তাৰ প্ৰথমটো ৰোগ হৈছে আমাৰ মাদক দ্ৰব্য সেৱন। আমাৰ সন্তান নিচাৰ কৰাল গ্ৰাসত পৰিছে। আগতে মোৰ ধাৰণা আছিল ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ড্ৰাগছ খায়, কিন্তু সেইটো নহয়। দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়েও ড্ৰাগছ খায়, মাকৰ সোণৰ অলংকাৰ বেছি হ'লেও খায়, ঘৰৰ মাটি বাৰীত বেছি হ'লেও খায়, দেউতাকৰ পকেটৰ পইচা চুৰ কৰি হ'লেও খায়। কাৰণ ধনেৰ দোলালে দেউতাকৰ পৰা টকা লৈ খাব, কিন্তু দৰিদ্ৰ ঘৰৰ ল'ৰাটোৱে ড্ৰাগছখিনি ক'ৰ পৰা খাব? এই যে নিচাৰ এই যে আসক্তি বৃদ্ধি পালে ক'ৰ পৰা খাব? খাবতো লাগিবই, চব ফটাই থাকে খাব নোৱাৰিলে। মাদক দ্ৰব্য সেৱনটো কৰিবই লাগিব, কাৰণ বন্ধু বৰ্গৰ সৈতে শিকিছে খাবলৈ নতুনকৈ। কাৰণ অকণমান খোৱাৰ লগে লগে নিজকে ডাঙৰ বুলি ক'ব পাৰিব, নোখোৱাৰ লগে লগে হয়তো লগৰ সমনীয়া 2-এগৰাকী ক'বই, তই এতিয়ালৈকে মদ অকণমানকৈ খাবলৈ শিকা নাই নে? তই অকণমান এতিয়ালৈকে আমাৰ লগত এই চিখৰ পেকেটটোকে খাবলৈ শিকা নাই নে? তই ড্ৰাগছ খাবও নাজাননে? আমি একেলগে খাওঁ, কেনেকুৱা ভাল লাগে তই অনুভৱ কৰিবি। অকণমান নিজক সজাই পশ্চিমীয়া সংস্কৃতিত উটি ভাহি যোৱা আমাৰ এটা মন, অতি আধুনিক হ'বলৈ গৈ থকা আমাৰ এটা স্বভাৱৰ বাবে আমাৰ সন্তানে সেইখিনি আঁকোৱালি ল'বলৈ আৰম্ভ কৰিছে। আপুনি কষ্ট পাইছে, ল'ৰাটোৱে মদ খাই থকা আপুনি দেখিছে, কিন্তু মদৰ পৰা আপুনি আঁতৰাব পৰা নাই। সেই মুহূৰ্তত আপুনি কি কৰিব? সেই আধ্যাত্মিকতাৰ হয়তো প্ৰভাৱটো নপৰাৰ বাবে ক'ৰবাত আপুনি সন্তানক তাৰ পৰা আঁতৰাই আনিব পৰা নাই। কিন্তু সেইখিনি অন্তত আপুনি মই উপলব্ধি কৰিব পাৰিব লাগিব যে সেই নিচাৰ কৰাল গ্ৰাসৰ পৰা আপুনি মই কেনেকৈ সন্তানক উলিয়াই আনিছোঁ। তাৰ বাবে আপুনি মই প্ৰতিটো মুহূৰ্তত ক'ৰবাত সন্তানে বেয়া পালেও আপুনি মই নিৰীক্ষণ কৰিবই লাগিব। কেৱল এখন বিদ্যালয়ত নামভৰ্তি কৰি দি, দামী এখন বিদ্যালয়ত নামভৰ্তি কৰি দিছোঁ, ইয়াত ইমান টকা দিছোঁ, ইয়াৰ পৰা মানুহ হৈয়ে ওলাব, এইখিনি অভাৱ পূৰণ কৰিছোঁ, তেওঁ এইটো কৰিহে এৰিব, সেইটো ধাৰণাতে যদি আপুনি এৰি দিয়ে, তাৰ পাছত যদি আপুনি কয় যে নৈতিক স্খলন হৈছে আজিকালি ল'ৰা ছোৱালী এইটো নকৰে, তেতিয়া হয়তো প্ৰথম দুখটো আপোনাৰ ওপৰতে আহিব। ল'ৰা ছোৱালী যেতিয়া যুৱ উশৃংখলতাৰ কিবা এটা কাম কৰিব, তেতিয়া আপুনি হিয়া ধৰি কান্দিবলগীয়া হ'ব যে ক'ৰবাত মই আধ্যাত্মিকতাৰ জ্ঞানটো যদি অকণমান আগতীয়াকৈ দিলোঁহেঁতেন, তেতিয়া হয়তো মোৰ সন্তান এই দিশেৰে নগ'লহেঁতেন। আৰু আনটো হৈছে শেহতীয়াকৈ আমাৰ মাজত দেখা পোৱা
সামাজিক মাধ্যম ব্যৱহাৰ এটা আসক্তি এটা নিচা লাহে লাহে প্ৰযুক্তিৰ নিয়ন্ত্ৰণ কৰিবলৈ আমি অভিভাৱকসকলে আমাৰ সন্তানক শিকাব পৰা নাই নেকি বা আমিও হয়তো নিজৰ ক্ষেত্ৰত এই কথাষাৰ কম ক'ৰবাত আমি নিয়ন্ত্ৰণ কৰিব পৰা নাই ক'ৰবাত মনটো এনেকুৱা এটা সম্পৰ্ক হৈ গৈছে মোবাইলটোৰ সৈতে এনেকুৱা এটা সম্পৰ্ক হৈছে কম্পিউটাৰটোৰ সৈতে এনেকুৱা এটা সম্পৰ্ক হৈছে এই প্ৰযুক্তিৰ সৈতে যিবোৰ পৰা আমি আঁতৰি থাকিব নোৱাৰোঁ মোবাইলৰ চাৰ্জ শেষ হ'লে শৰীৰটো দুৰ্বল লগা মানুহো আছে ফোনটোৰ চাৰ্জ নাই অথচ নিজৰ এনেকুৱা লাগে যে মোৰে চাৰ্জ শেষ হৈ গ'ল নেকি আজি টিভিটোৰ ৰিচাৰ্জ নাই আজি চাবলৈ নাপালে কিন্তু আইগৰাকী মনটো মৰি যায় এনেকৈ যায় টিভিটোৰ ৰিচাৰ্জ নাই মনটো মানুহগৰাকী দুবাৰ তিনিবাৰ কৰি থাকে এনেকুৱা হয় নাচালে চিৰিয়েলখন ৰাম এইটো খণ্ড গুচি গ'ল কি হ'ব কাইলৈ লগে লগে ইউটিউবত হ'লেও চাই দিব সেইটো খণ্ড কিন্তু থাকি গ'ল আৰু নাকো সেইখিনি সময়ত আমাৰ এটা সম্পৰ্ক কাৰণ সময়খিনি আমাক তেনেকৈয়ে হয়তো আমাক সেই আচৰণবোৰ কৰিবলৈ ক'ৰবাত বাধ্য কৰালে নেকি সেইবাবে আমাৰ এনেকুৱা লাগে এটা খণ্ড নাচালে পৃথিৱী লুটি খাই যাব এতিয়া সেইখিনি মুহূৰ্তত চাবই লাগিব ৰীলটো বনাবই লাগিব ভিডিঅ'টো দিবই লাগিব চেলফিখন উঠিবই লাগিব এইখিনি সময়ত এইটো কাম কৰিবই লাগিব মোবাইলটো লাগিবই এইখিনি মুহূৰ্তত নহ'লে নহ'ব ইয়াৰ লগত সম্পৰ্কটো এনেকুৱা হৈ গ'ল এতিয়া আঁতৰাই দিয়াৰ লগে লগে এটা মানুহ আঁতৰি গ'লে আমি ইমান কষ্ট নাপাওঁ ল'ৰাৰ পৰা এদিন মোবাইলটো আঁতৰাই ৰাখিবচোন যিমান কষ্ট হয় যে মা অকণমান চাম দিয়া বুলি আপোনাক বিচাৰি থাকিব সেইটো ক'ৰবাত আপোনাৰ পৰাই শিকিছে নেকি বা মোৰ পৰাই শিকিছে নেকি আমি সেইটো লক্ষ্য কৰিব লাগিব আধ্যাত্মিকতাৰ জ্ঞান দিবলৈ যোৱাৰ আগতে বা আধ্যাত্মিকতাৰ কথাবোৰ ক'বলৈ যাওঁতে আমি এইখিনিও নিজক প্ৰশ্ন কৰি চোৱাৰ সময় নহয়নে যে আপুনি মই প্ৰযুক্তিৰ নিয়ন্ত্ৰণ কেনেকৈ কৰিছোঁ তাক কিমান সময়ৰ পৰা কিমান সময়লৈ ব্যৱহাৰ কৰিবলৈ দিছোঁ আৰু ইয়াৰ দ্বাৰা আপোনাৰ সন্তানৰ কি ক্ষতি হৈছে ক'ৰবাত চাইবাৰ ক্ৰাইমৰ বলি হৈছে নেকি আপোনাৰ সন্তান সেইখিনি চোৱাটো আপোনাৰে এটা প্ৰধান কৰ্তব্য সন্তানক হাতত মোবাইলটো দিয়াৰ পাছত সেইটো চোৱাটো আপোনাৰ বাবে আটাইতকৈ ডাঙৰ এটা মই কৰ্তব্য বুলি ভাবোঁ যে সেইটো মুহূৰ্তত আপুনি নিৰীক্ষণ অন্তত কৰি থাকিব লাগিব প্ৰযুক্তিৰ নিয়ন্ত্ৰণটো আজিৰ সময়ত আমাৰ বাবে আটাইতকৈ এটা প্ৰয়োজনীয় কথা বুলি ভাবোঁ যে ক'ৰবাত সেইখিনি আমাক গ্ৰাস কৰি নেপেলাওঁ বিশ্বায়নৰ এই সময়খিনিত কাৰণ আমি মানুহ নহয় জানো আমি সমাজত থাকোঁ সম্পৰ্ক